নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া মই আছোঁ বেংগলোৰ মেজেষ্টিক বাছ ষ্টেণ্ডত আৰু আমি যাব ওলাইছোঁ এটা খুব ধুনীয়া ঠাইলৈ। আপোনালোকক মই এতিয়া বৰ্তমান জেগাডোখৰ ক'ত গৈ আছোঁ কি কথা সম্পূৰ্ণখিনি নকওঁ, আপোনালোকে নিজে চাব আৰু পিছত আপোনালোকক মই ভিডিঅ' যোগে দেখুৱাম। আৰু এয়া দেখিছে আপোনালোকে, মই অকলে অহা নাই, মোৰ লগত মোৰ পুৰা ফেমিলি আহিছে। এয়া চাওক, আৰু যিহেতু আমি এতিয়া বাছ ষ্টেণ্ডত আছোঁ, বাছৰ কাৰণে অপেক্ষা কৰি আছোঁ। আপোনালোকক নেক্সট লগ পাই আছোঁ বাছত, আৰু আপোনালোকে জাজ কৰক আমি ক'ত গৈ আছোঁ। এয়া চাওক, আমি অলৰেডি বাছত বহি ল'লোঁ, মই আৰু ল'ৰা বাছত বহি ল'লোঁ। আৰু এতিয়া আমি মিনিমাম 2 ঘণ্টামান যাব লাগিব বাছত। ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। এতিয়া আহি আছে বাছত, আৰু আমি গৈ আছোঁ বৰ্তমান ৰেচনপুৰা, কিয়নো তাত এটা খুব ধুনীয়া মন্দিৰ আছে, আৰু মন্দিৰটোৰ নাম হ'ল শ্ৰী ৰাধা কৃষ্ণ টেম্পল। আৰু বহুত দূৰ দূৰণিৰ পৰা এই মন্দিৰটোলৈ মানুহ আহে। আমিও এটা প্লেন কৰি আমি অসমৰ যিকেইটা ফেমিলি আমাৰ এপাৰ্টমেণ্টত আছিলোঁ সকলোৱে লগ লাগি আজি ছানডে, ভাবিলোঁ এপাক মন্দিৰটো দৰ্শন কৰি আহোঁ। আপোনালোকে আমাৰ লগতে আপোনালোকো বন্ধুসকল, আমি এতিয়া আহি পাই গ'লোঁ মন্দিৰৰ সন্মুখত। এইখন চাওক, বেনাৰ শ্ৰী ৰাধা কৃষ্ণ টেম্পল। আৰু এতিয়া ইয়াৰ পিছৰখিনি আপোনালোকক মই ভিতৰত গৈ দেখাই আছোঁ। আমি পাই গ'লোঁ এতিয়া মন্দিৰৰ একেবাৰে মেইন সন্মুখৰ গেটখন। ইয়াৰ পৰা আমি এতিয়া ভিতৰলৈ সোমাই যাম। আপোনালোকেও উপভোগ কৰক ভিডিঅ'টো। ব্রহ্মাদি করে জীব যত
ইয়াত দেখিছে আপোনালোকে আমি এতিয়া মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহি আছোঁ। লেটছ গো। বন্ধুসকল আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। এয়া দেখিছে সকলো আমাৰ ফেমিলি মেম্বাৰ হৈ আমি একেলগে আহিছিলোঁ সকলোবিলাক। আৰু এতিয়া এয়া জোতা চেণ্ডেল বাহিৰত থৈ গৈছিলোঁ আৰু ৰিটাৰ্ণ আমি লৈ আছোঁ, যিহেতু আমি ওলাই আহিলোঁ তাৰ পৰা। আৰু আপোনালোকক মই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাৰ ভিডিঅ' কৰা এলাও নাই। চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ